3 দিন হ'ল যে গজেনৰ দেখা দেখি নাই। সেইদিনা পিন্টুদাই তাক ভালকৈ শিকা দিলে নেকি, মই গম পোৱা নাই। পাই কথাটো সুধিবলৈ তাক লগো পোৱা নাই নহয় আকৌ। পিছে কালি আৰু পৰহি তাক ফোন কৰিছিলোঁ, ফোনটো কিন্তু ৰিচিভ নকৰিলে। আজি কৰিলে আকৌ দেই, অলপ পিছত ওলাই আহিম বুলি কৈছে বাৰু। আহিলে কথাটো সুধিব লাগিব ৰ, কি হ'লনো কেছটো সেইদিনা। পিন্টুৱে চাগে তাৰ ভাইগিৰি বাঢ়ি কৰি দিলে। সেইটো আহিছে ৰ তাৰ কথা নাপাতিবি এতিয়া ৰ। একো নজনা ভাউজি থাক। মাত তাক। গজেন এইপিনে আকৌ চাইড কেলে বহিছ? আমাৰ ওচৰলৈ আকৌ ইমান দূৰত বহিলেগে যে, একাষৰীয়াকৈ কেলে আছ? এইডোখৰ আমি কিবা কৰিলোঁ নে কিনো? বৰ বেয়া পোৱা নিচিনাকৈ আছে যে, কিহত বেয়া পালি নো? ইয়াৰ ওচৰত ঢেৰ ৰজনী আছে, সেইটো কাৰণেই ওচৰলৈ নাই হোৱা আকৌ, গম পাইছে নাই গুণ? নাই আমাৰ গজেন এনেকুৱা নহয় দেই, সি বহুত দিলদাৰ মানুহ। লাগিলে ইয়াৰ ওচৰত ৰজনী অকণমানেই থাকক, সেইকণো ভাগ কৰিহে দিব আমাক। তেনেহ'লে ই ফটা জাঙিয়া পিন্ধিছে চাগে দেই, নহ'লে ইয়াৰ জাঙিয়াটো টিকি আছে, শুকোৱা নাই, গোন্ধাইছে চাগে, সেইটো কাৰণে আমাৰ ওচৰলৈ অহা নাই আকৌ। গজেন জাঙিয়াটো বৰ গোন্ধাইছে নেকি? মলমলাই আছে নেকি? ইমান দূৰত বহিছে যে। তহঁতি কি তলৰ ফটা জাঙিয়া গোন্ধোৱা জাঙিয়া কথা ক'ব লৈছ হে? তহঁত দুইটাই মাৰ খাবি কেলা, কৈ দিলোঁ। গজেন তোৰ আকৌ কি হ'ল? ধেমালিহে কৈছোঁ কিবা। গজেন তই ধেমালি বুজি নাপাওঁ নেকি? কি বালৰ ধেমালি কথা ক'ব লাগিছ? সেইদিনা মই মাৰ খাম বুলি জানি তহঁতি মোক এৰি থৈ পলাই গলি হে? পলাই গলি চালা, মইহে জানো সেইদিনা মোক কিমান পিটিলে। আৰু তহঁত দুটাই কি কৰিলি? এটা কি পেটটো চিকুট মাৰি ধৰিছে, এটা হাগিব লাগিছে, এই বুলি কৈ দুইটাই পলাই দিলি, আৰু মাৰটো খালোগে অকলে মই। আমি মিছা কোৱা নাই নহয়, আমাৰ সঁচাকৈ হাগিব লাগিছিলে। আমিনো বাৰু তোক কেলে মিছা কম গজেন? হয় তহঁতি মিছলীয়া, তহঁতি ধোকেবাজ, তহঁতি বন্ধু নামত কলংক। সেইদিনা পিন্টুদাই মোক যেনেকে উৰি উৰি পিটিছে তহঁতি দেখা হ'লে তাতেই পেনে চেনে হাগি মুতি গলিহেঁতেন। তোক ইমানকে পিটিলে নে? তহঁতিতো মোক এৰি থৈ পলাই দিলি, ক'ত জানিবি তহঁতি? ভাই গজেন দুখ নকৰিবি দে, আমি তোক ইমানকে পিটিব বুলি ভবা নাছিলোঁ নহয়। তেনেকুৱা আৰু কৰিব নালাগে দেই। যেনেকে উৰি উৰি পিটিলে মই বুলিহে তহঁতৰ মাজত এনেকে বহি আছোঁ। তহঁতি হোৱা হ'লে, তহঁতক পিটা হ'লে তহঁতি হস্পিটেলত থাকিবগৈ লাগিলহেঁতেন এতিয়া। আৰে বিন্দাছ মেন, তুমি গজেন্দ্ৰ নহয়, গজেন্দ্ৰৰ কাৰণে এইবোৰ লাইট কেছ। তুমি আৰু হেভি হ'ব লাগিব এতিয়া, তোমাৰ দম দেখাই দিয়া। এতিয়া একো দম চম নাই দেই, চব টপকি গ'ল। গজেনো যে কেনেকুৱা কথাবোৰ কওঁ, আমি আছোঁ না তোৰ লগত, বিন্দাছ মেন বিন্দাছ। বাদ দে এইবোৰ। পিছে কৰোণা ভেকচিনটো ল'লি নাই তহঁতি? নাই লোৱা দেই, ভেকচিন চেকচিন লয় নেকি এইবোৰ? বেমাৰী মানুহবোৰে লয় এইবোৰ। আমাৰ কৰোণা হোৱা নাই ন, আমি কেলৈ ল'ম আকৌ? সেইটোৱেতো আমাৰ ভুল ন, সেইটোৱে আমাক কৰোণা হোৱাৰ পৰা বচাই ৰাখিব, সেইটো কাৰণে ল'ব লাগে। এইটো ল'ব লাগিছিল বাৰু, পিছে বেজীটো লৈ দেখোন বৰ জ্বৰ হৈছে মানুহবোৰ, গা বিষ হয়, গোটেই হাড়ৰ বিষ হয়। আমাৰ মাটো পৰি আছিলে, 2 দিন পৰি থাকিলে। আমাৰ মাও 2 দিন বমি কৰি পৰি থাকিলে, আৰু খুব জ্বৰ হ'ল আকৌ। এনেকে হ'লে ল'ব নোৱাৰি দেই। তহঁতি মাইকী নেকি দেই, ইমান বেমাৰলৈ ভয় কৰ। পিছে চাবি আকৌ, মোৰ ভিতৰত এতিয়াও গজেন্দ্ৰন জীয়াই আছে, পুৰাকে টপকি যোৱা নাই দেই। ষ্ট্ৰং মেন হয় দেই গজেন, দা ষ্ট্ৰং মেন। দেখ লাইনত আহি গ'ল বেটা। আৰে এতিয়া আমি সফল ডেকা, এই বেজি চেজিলে ভয় কৰিলে হ'ব নেকি এতিয়া? বেজিলে ভয় কৰা নাই জ্বৰ হয় বুলিহে ভয় লাগে। গা চা তেনেকুৱা বিষাই হেনো, একদম দুৰ্বল কৰি দিয়ে বোলে। আৰে জ্বৰত খুব বেছি এদিন পৰিবি বা 2 দিন পৰিবি, গোটেই বছৰটো পৰি নাথাক নহয়। কাইলৈ ওলাবি, দুইটা ওলাবি মোৰ লগত, ময়ো ল'মগৈ। আচলতে মানে এই মানুহবোৰ জ্বৰত পৰি আছে যে, সেইবোৰ দেখিয়ে ভয় লাগে। কালি চেণ্টাৰটো দেখিছোঁ, ইমান ভিৰ বেজি ল'বলৈ, মানুহৰ ইমান ভিৰ। কৰোণা খেদিবলৈ গৈ কৰোণা লাগি আহিব তাত। ইমান মাইকী নিচিনা, ইমান ভয় কৰক। সেইবোৰ বাদ দে, মুঠতে কাইলৈ ওলাবি মোৰ লগত, গোটেইকেইটা বেজি ল'মগৈ। হ'ব বাৰু, কাইলৈ তেতিয়াহ'লে গোটেই 3টা যাম, কৰোণা বেজিটো ল'মগৈ।
পিছে এতিয়া ৰজনী এটা খুৱাব লাগিছিলে নহয়। কোনে খুৱাবি হয়? তইতো আজি ৰজনী খুৱাম বুলি কোনো এটাই গাত পাতি নলয়। ময়ে খুৱাম বাৰু, হ'ব দে। পিছে কথা এটা নহয়, কৰোণা বেজীটো লোৱাৰ পিছত যদি আমি গোটেই তিনিটা জ্বৰত পৰি থাকোঁ তেতিয়া কি হ'ব? তহঁতকেইটাহে মাইকী নিচিনা চেহেৰা লৈ ঘূৰি ফুৰিছ, তহঁতৰহে জ্বৰ হ'ব। মোৰ একো নহয়, মোক একো এটা হিলাব নোৱাৰে। অলপ মতা মানুহৰ নিচিনা হ'বলৈ শিকচোন। ইমান দুৰ্বল নে তহঁতি? আমাৰ গোটেই তিনিটাৰে প্ৰডাকশ্যন কোম্পানীটো বেলেগ বেলেগ, আৰু সেইমতে কোৱালিটিটো বেলেগ হ'বই আকৌ। কিনো কথা? সেইটো কিন্তু মলাই একদম ৰাইট কথা ক'লি দেই, একদম ৰাইট। সেইটোৱে আৰু, কোম্পানী ৱাইজ কোৱালিটিটো বেলেগ হয়, সেইকাৰণে আমি গোটেইকেইটা কোৱালিটি বেলেগ বেলেগ আৰু। এক্সাম্পল হিচাপে তোৰ যেনেকৈ জাঙিয়াটো ফটা, সেইবুলি আমাৰ জাঙিয়াটো আকৌ ফটা নহয় নহয়, তেনেকুৱা নিচিনা কথা আৰু। আৰে মোৰ জাঙিয়াটো ফটাই হওক চিতাই হওক, তহঁতে ইমান চকু কেলে সেই জাঙিয়াটোৰ ওপৰত? আমি আকৌ তেনেকুৱা এয়াৰ কণ্ডিশ্যন থকা জাঙিয়া পিন্ধা নাই যে, সেইটো কাৰণে চকু যাবই আকৌ। মোৰ জাঙিয়াটোৰ ওপৰত যদি ইমানেই তহঁতৰ চকু, লৈ যা আকৌ, মই খুলি দিওঁ, লৈ যা ধৰ, ঘৰত সজাই থগে। নেলাগে নেলাগে, তোৰ এয়াৰ কণ্ডিশ্যন থকা জাঙিয়া তই নিজৰ ওচৰতে ৰাখ দেই, আমাক নেলাগে। তোৰ কি হ'ল? যা আকৌ, সাউতকৈ গৈ ৰজনী তালৈ আন যা। যাওঁ ৰ। গজেন ঐ, আহোঁতে আহিলোঁ বাৰু, কিন্তু এতিয়া বেজীটো ল'বলৈকে ভয় লাগিছে নহয়। বে মলাই, মোৰো ভয় লাগিছে। তহঁতি বৰ মাইকী দেই, ইমান ভয় কৰ নে? বৈ, মোৰ পিছে পিছে আহি থাক। গজেন ঐ, ভয়তে মোৰ মুতি ভয় লাগিছেচোন। মোৰো মুতিব লাগিছে দেই। তহঁতি মানে বৰ ফাল্টু দেই। বল বল, পিছফালে বল, গোটেইকেইটা মুতি আহোঁগৈ। আৰু মুতি অহাৰ পিছত আৰু একো বাহানা নবনাবি আকৌ দেই, ডাইৰেক্ট বেজীহে ল'মগৈ। মলাই নাই যে ইয়াত, ক'ত গ'লহি? আমাৰ পিছে পিছে আহি আছিল দেখোন। তাত মুতি থাকোঁতে সি মুখে কিবা ভুৰ ভুৰ আছিলে, বেজী নলওঁ বুলি। সেইকাৰণে সি ঘৰলৈ পলাই দিলে চাগে দেই। বৰ বেলেগ ফাল্টু ল'ৰা দেই সি এনেও মাইকী নিচিনাই বাৰু, ইমান ভয় কৰে। বাদ দে, তই মই ল'ম। তই ভয় কৰিছ নেকি আকৌ? মই ভয় কৰোঁ নেকি? বেজীহে। গুড, তইহে মোৰ আচল পাৰ্টনাৰ দেই। গজেন ডনৰ পাৰ্টনাৰ বুলি ক'লে এনেকুৱা দম থকা হ'ব লাগিব, তেতিয়াহে হ'ব। বল, এতিয়া বিন্দাছকৈ দুইটাই বেজীটো লৈ লওঁ। প্ৰথমতে মই লওঁ, তাৰপিছত তই ল'বি। তাৰপিছত মলাইক দেখাই দিমগৈ, আমাক যে বেজীয়ে একো হিলাব নোৱাৰে। য়েছ। আজি ইমান দেৰি বহিলোঁ, গজেন আৰু কোনো এটাও দেখা দেখি নাই যে। কালি মই ভেকচিন নোলোৱাকৈ পলাই দিয়াৰ কাৰণে বেয়া পোৱা নাইতো, ফোনো ৰিচিভ কৰা নাই। ইহঁত দুটা পিছে তেনেকুৱা নহয়, মোৰ মতে ইহঁতৰ জ্বৰহে উঠিছে, ভেকচিন লৈ দুইটা চাগে পৰি আছে জ্বৰত। বাপেকে, ইহঁত দুটা ঘৰৰ পৰাই আহোঁগৈ, চাওঁচোন কিনো কৰি আছেগৈ। গুণ, কি হ'ল? ইমান দেৰি শুই আছে যে? তহঁতি এটা ওলাই যোৱা নাই আকৌ, মই সেইকাৰণে গুচি আহিলোঁ। কেলৈ শুই আছ? মলাই, নকবি আৰু, ইমান জ্বৰ। কালি ৰাতি 1 বজাৰ পৰা গোটেই গা বিষ, আজি ৰাতিপুৱাৰ পৰা পূৰা জ্বৰ, গা গৰম হৈ গৈছে। চুইছা কপালখন। মই জানো না ভেকচিন ল'লে জ্বৰ হ'বই বুলি, সেইকাৰণে মই নল'লোঁ, মই পলাই দিলোঁ। পাইছ মজা এতিয়া? পাইছ হা? তই গুচি অহাৰ পিছত মই নলওঁ বুলি কৈছিলোঁ নহয়, সিহে জোৰ কৰিলে লওঁগৈ ব'ল বুলি। এতিয়া বম পস্তাইছোঁ, গাঁঠিয়ে বিষ, হাড়ৰ ভিতৰে বিষ, একদম চিংকৈ কামুৰে হাতৰ হাড়ৰ ভিতৰত। ভেকচিনটো নোলোৱা হ'লে ভাল আছিলে মলাই, বৰ কষ্ট পাইছোঁ, ইমান জ্বৰ উঠিছে। হ'ব দে, এতিয়া ল'লি আৰু উপায় নাই নহয়। হ'ব দে, তই আৰাম কৰ, মই গজেনৰ ওচৰ পাওঁগৈ, তাৰনো কি হৈছে চাই আহোঁগৈ ৰ। যাওঁৱে নেকি? আকৌ চাহ অলপ খাই যা, মাক দিবলৈ কওঁ। চাহ তাহ নালাগে, বাদ দে, মই এতিয়া চাহ তাহ নাখাওঁ। গজেনৰ ঘৰলৈকে যাওঁ ৰ, তই শু, আৰাম কৰ দেই। যাওঁ তেনেহ'লে, যা, মই অলপ আৰাম কৰোঁ আৰু। গজেন, কি হ'ল ঐ? তোকো জ্বৰে পালে নেকি?
বে বহুত জ্বৰ গোটেই হাড়ৰ ভিতৰে বিষ কেতিয়াবা উঠিছে জ্বৰ ৰাতিৰ পৰা বহি ল বহিছোঁ বাৰু তথাপি তহঁত দুটাক দেখিহে বৰ হাঁহি উঠিছে মোৰ তহঁত দুটা মানে কোন আৰে তই আৰু গুণ আকৌ আৰু কোন হ'বনো তহঁতি দুটাই হস্তাদি মাৰি পিনি লৈছিলি ভেকচিনটো ইফালে সিটো পৰি আছে এফালে তই পৰি আছ আৰে ভাই মইতো অলপ ষ্ট্ৰঙে আছিলোঁ সেইকাৰণে ভাবিছিলোঁ মোৰ জ্বৰ নহ'ব মইনো কি জানো মোকো যে পাবগৈ বুলি ভেকচিন নোলোৱা হ'লে ভাল আছিলে ষ্ট্ৰং মেন বুলি আগবাঢ়ি যোৱাটো কোন আছিলে তইহে আছিলি তইহে আমাক টানি নিছিলি এতিয়া পাইছ মজা পা আৰু পাব লাগে পা গা চা এনেই বেয়া ইয়াত পেকপেকাই নাথাক দেই মোক কামোৰ দি নাথাক ঘৰলৈ যাগে যা তোৰ বকনি শেষ হ'ল যদি যা ঘৰলৈ যাগে যা চাহ তাহ খাবলৈ নাপাওঁ যা শুই থাক মই যাওঁ পাই দোকানৰ পৰা কিনি ৰজনীতা খাওঁগৈ আজিতো তহঁত দুটা নাই অকলে খাম আৰু কি মজা লাগিব যাওঁ বোপাই যা অকলে খাগে আৰু আজি আমাৰ নহ'ব